Hey guys, welcome to my channel. Guys, বহু কেইটা খবৰ আহিছে আমাৰ হাতত গোটেই কেইটা জানিম আমি এটা কৈ সেইভাবে ভিডিওটো একদম হেকলৈ চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব ফৰ সাপোৰ্ট। আইছো খবৰ মাজলে প্ৰথম খবৰটো আহিছে জনপ্ৰিয় কণ্ঠশিল্পী আশুজ বৰপাত্ৰৰ পৰা। আশুজ বৰপাত্ৰৰ বিদুৰ ভাই গানটোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আসলতে তানজানিয়াৰ সোশ্যাল ইনফ্লুয়েন্সাৰ কিলি আৰু লিমা পলে এবাৰ হিন্দী গানৰ বিপৰীতে আশুজ বৰপাত্ৰৰ বিদুৰ ভাই শীৰ্ষক অসমীয়া গীতটিত অভিনয় কৰা দেখা গৈছে আৰু এইবাৰ আশুজ বৰপাত্ৰ ইনষ্টাগ্ৰামত দুকে থ্যাংক ইউ জনোৱাও দেখা গৈছে এই গানটোত অভিনয় কৰাৰ বাবে। ওকে, নেক্সট আপডেট আহিছে বৰষা ৰাণীৰ পৰা। জনপ্ৰিয় অভিনেত্ৰী এইবাৰ বৰষা ৰাণীৰ ফটো ব্যৱহাৰ কৰি ফ্লিপকাৰ্ট লগতে কিছুমান ফেচবুক ব্যৱসায়িক পেজে তেওঁলোকৰ সস্তীয়া কাপোৰসমূহ পিউৰ অসমীয়া মেখেলা চাদৰ নামত বিক্ৰী কৰি ৰাইজক ৰাম ঠগন দি আহিছে আৰু ইয়াৰ ওপৰত ৰিয়েক্ট কৰি বৰষা ৰাণীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত মেনশ্যন কৰি উল্লেখ কৰিলে যে এইবোৰ সম্পূৰ্ণ ফেক। দ্য ওৱান আই এম উইনিং ইজ পিউৰ পাট মালবেৰী চিক ডিজাইন বাই পৰিধানম। ডুপ্লিকেট কাপোৰযোৰত এটলিষ্ট মোৰ ফটোখন ব্যৱহাৰ কৰিব নালাগিছিল, এয়া বৰষা ৰাণীয়ে উল্লেখ কৰিছে। আগলৈ এনে নকৰিবলৈ অনুৰোধ জনালে অভিনেত্ৰীগৰাকীয়ে আৰু লগতে ফ্লিপকাৰ্টক জনালে চেম অন ইউ ফ্লিপকাৰ্ট, হাউ কুল ইউ ষ্টিল সামৱান ক্ৰিয়েটিভিটি মোৰ এভাৰ উইদাউট দ্য পাৰ্মিশ্যন অফ মাইন অৰ দ্য ডিজাইনাৰ। চিল্কালয় বাই নাজমিন অফ দিছ পেয়াৰ অফ আছামিজ পিউৰ চিল্ক, how did you use this photograph? This photograph was from a promotional shoot. Okay, next update আহিছে I love travel and foodৰ ওনাৰ বিকাশ চেত্ৰীৰ পৰা। ফাইনেলি বিকাশে লাভ কৰিলে গোল্ডেন প্লে বটন। আই হোপ আপোনালোক সকলোৱে জানে চাগে ইউটিউব চেনেল এটাত 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'লে সিলভাৰ প্লে বটন আৰু 10 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'লে গোল্ডেন প্লে বটন লাভ কৰে ইউটিউবৰ ফালৰ পৰা। আৰু বিকাশে চেনেলটো আৰম্ভ কৰিছিল 2018 বৰ্ষৰ 18 এপ্ৰিলত, অৰ্থাৎ সম্পূৰ্ণ 5 বছৰৰ অন্তত বিকাশে এইটো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত বিকাশে কি ক'লে চাওঁ অলপ নিজৰ ভিডিঅ'ত। পাই গলো আমাৰ সপোন, আমাৰ এই চেনেলৰ এটা সপোন আছিলে যিটো আজি দিঠকত পৰিণত হ'ল। একমাত্ৰ আপোনালোকৰ বহুত বেছি মৰম ভাল পোৱা আৰু মোৰ অলপমান কষ্টৰ ফলত আজি খাতাৰনাক বস্তুটো পাবলৈ সক্ষম হৈছো। এটা ল'ৰা যিয়ে সপোন দেখা পায় কিবা এটা কৰাৰ, বেলেগৰ ভিডিঅ' চাই, বেলেগৰ গল্ডেন প্লে বটন আনবক্সিং কৰা চাই, ৰাতি শুই তাৰপিছত সপোন দেখা পায়, কষ্ট কৰে, তাৰপিছত নেক্সট দিনাখন সেই সপোন দিঠকত হয়। আনহাতে বহু চৰ্চিত চিনেমা পাঠান মুভিক লৈ এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিশেষ গুৰুত্বপূৰ্ণ ৰায় আগবঢ়ালে। তেখেতে কি ৰায় আগবঢ়ালে পাঠান মুভিক লৈ কিনে আহক তেখেতৰ ক্লিপটো চাই লওঁ। চিনেমা হিচাপে ল'ব লাগে আৰু তাত পলিটিচাইজ কৰিব নাপায় আচলতে, মই ভাবোঁ। আৰু আজিকালি দেখা যায় বলিউডৰ কিছুমান চিনেমাবিলাক খুব বিতৰ্ক হয়, কিবা হয়, পলিটিকেল হেৰি সোমাই যায় তাত, মটিভেশ্যন। ত' সেইটো নহ'লে ভাল পাওঁ। ভাল চিনেমা হ'ব যেন পাইছোঁ পাঠান, কাৰণ খৰচ কৰিছে, বহুত ভালকৈ কৰিছে, দেখা যাওক। সেইটো হয়, এইটো দেখা গৈছে ৰিচেণ্টলি, বয়কট কৰে, কিবা কৰে। চ' আমাৰ চিনেমাত নহয় এইবিলাক, আমি হ'বলৈ নিদিওঁ, মই থকালৈকে হ'বলৈ নিদিওঁ।